গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আমি আজি ওলাইছোঁ এখন ডেঞ্জাৰ জেগাত। ক'ত ছাৰ? এইটো আমাৰ ৰৌমাৰীত কৰম পূজা আছে হয় নাই? কৰম পূজা আমি চাবলৈ যাওঁ। এয়া আছে আমাৰ এক্সেল বয় আৰু আছে লগত এয়া ভাইটি ডিকি ডন। তো আমি গৈ আছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সমিতিৰ সম্পাদক গমকে জোনা চেকা ডাঙৰীয়া, সন্মানীয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সন্তোষ গাংলা ডাঙৰীয়া, সন্মানীয় মঞ্চত উপস্থিত থকা শিক্ষাগুৰু কমেশ্বৰ গোৱালা ডাঙৰীয়া, সন্মানীয় শিক্ষয়িত্ৰী সন্ধ্যা বিশ্বাস ডাঙৰীয়ানী, সন্মানীয় সমাজকৰ্মী অনিল দাস ডাঙৰীয়া, সন্মানীয় বাইদেউ আৰু বিভিন্ন প্ৰাথমিক গোট আঞ্চলিক গোটৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, উদযাপন সমিতিৰ সমূহ সদস্যসকল তথা বিভিন্ন অঞ্চলৰ পৰা উপস্থিত থকা আই মাতৃসকল, পিতৃসকল, যুৱক যুৱতীসকল তথা সন্মানীয় এই কৰম আখৰাৰ আজি এই পবিত্ৰ স্থলীত উপস্থিত থকা সন্মানীয় পূজাৰী তথা কৰমতীসকল আৰু বিভিন্ন বাদ্যযন্ত্ৰী আৰু গায়কত বিভিন্ন অংশ লোৱা সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আদিবাসী যিটো জাতীয় উৎসৱ কৰম মহোৎসৱৰ আজিৰ এই পবিত্ৰখনত এই স্থলত উপস্থিত হৈ মই নিজকে এজন সৌভাগ্যৱান হিচাপে মই ভাবোঁ। যিহেতু প্ৰতি বছৰে যেনেকৈ আমি কৰম উৎসৱ পালন কৰি আহিছোঁ, আজি ভিতৰুৱা অঞ্চলত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাথমিক গোটৰ উদ্যোগত তথা এইখন গাঁৱৰ উদ্যমী যুৱকসকলৰ উদ্যোগত যিটো পদক্ষেপ লৈছে সেইটোৱে এটা জাতিৰ কাৰণে সুন্দৰ পৰিচয় পদক্ষেপ। আৰু আমি আদিবাসী জাতি হিচাপে আজি এই পবিত্ৰ কৰম উৎসৱ কি কাৰণে পালন কৰি আহিছোঁ? আমি অলপ দিন আগতে জানো স্বনামধন্য ভাৰতমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই আদিবাসী জাতিক, আমি যিহেতু আজি অসমত জনজাতিৰ স্বীকৃতি পোৱা নাই, ST পোৱা নাই, তথাপি আজি যে আমি এটা জনজাতি জাতিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছোঁ তাৰ এটা প্ৰমাণ হ'ল আমি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই জাতিক আজি সন্মান জনাই যিটো সাংবিধানিক সৰ্বোচ্চ স্থান আছে তাত আমাৰ জাতিৰ পৰা
সোনার